হাই এভৰিৱান, গুড আফটাৰনুন। সকলোৰে ভাত পানী বনোৱা হ'লনে? না খোৱা লোৱা হৈ গ'ল? মই এতিয়াহে বনাব লৈছোঁ, যিয়ে গৰম বনাব মনে যোৱা নাই। এতিয়াহে মাহৰ দালি কুকাৰত সিজাই থৈ আহিছোঁ আৰু এয়া চব্জিৰ কাৰণে কচু আছে, ক'লা কচু, দুধ কচু আৰু ৰঙালাও আছে আৰু ৰঙালাওৰ আগ আছে আৰু কঁঠালৰ গুটি আছে, কঁঠালৰ গুটি আৰু আলু আছে। তাৰপিছত চয়াবিন আৰু বুট থাকিলে আৰু বেছি ভাল লাগে। আজি তেনেকৈ খাম আৰু দুপৰীয়া সাজ তেনেকৈ চব্জি বনাম আৰু গৰমৰ ইমান গৰম দিছে যিহেতু আকৌ বনাব মন নাযায়। আপোনালোকে কি বনালে জনাবচোন। আৰু ক'লা কচুটো এনেই বনাই খাইও ভাল লাগে, তেনেকৈ বনাই খায়। চব্জি তেনেকৈ বিশেষকৈ দিয়া নাযায়। দুধ কচুটো মাজে মাজে চব্জি দিয়া যায় বাৰু। ক'লা কচুটো এনেকৈ চব্জি নিদিওঁ। ক'লা কচুটো এনেই বনাই খাই, বুট দি কিনে বনাই খালে ক'লা কচুটো বিৰাতে ভাল লাগে আৰু চয়াবিন দিলেও ভাল লাগে। যিহেতু চয়াবিন আৰু বুট নাই, আজি এনেকৈ বনাম, এনেকৈ খাম আৰু। আপোনালোকৰ খোৱা লোৱা হ'লনে বাৰু? আজিলৈ বাই বাই, ধন্যবাদ।